অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তোমালোকৰ বাবে লৈ আহিছোঁ স্নাতক পৰ্যায়ৰ অসমীয়া উচ্চমানৰ পাঠ্যক্ৰম অসমীয়া ভাষাৰ ভাষা বৈজ্ঞানিক অধ্যয়নৰ পৰীক্ষাত আহিবলগীয়া কিছুমান সম্ভাৱ্য প্ৰশ্ন। তোমালোকে সকলোৱে কৈ আছিলা প্ৰশ্ন দিবৰ কাৰণে ক' 12ৰ, সেইটো কাৰণে মই এই প্ৰশ্নকেইটা তোমালোকৰ বাবে আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাবা আৰু কমেণ্টত ক'বা যদি কিবা বুজি নোপোৱা থাকে। এতিয়া চাই যোৱা। গোট নং 1 বাৰ্গিণ্ডীয় কাক বোলে? বাৰ্গিণ্ডীয়ৰ এটা চিত্ৰ অংকন কৰি ইয়াৰ উচ্চাৰণ ধৰণ আৰু উচ্চাৰণৰ স্থান অনুসৰি অংগসমূহৰ পৰিচয় দিয়া। অকল অংগসমূহো আহিব পাৰে, কিন্তু উচ্চাৰণ ধৰণ আৰু উচ্চাৰণৰ স্থান অনুসৰি যদি চোৱা হয় তেন্তে পৰীক্ষাত ভালদৰে লিখিব পাৰিবা। 2 নম্বৰতে আহিলে ধ্বনি, বৰ্ণ আৰু উপধ্বনি বুলিলে কি বুজা? এই তিনিওটাৰে মাজত থকা সম্পৰ্ক আৰু পাৰ্থক্য বিচাৰ কৰি আলচ যোগগোট কৰা। ধ্বনি, বৰ্ণ, উপধ্বনিৰ চমুটোকাও আহিব পাৰে, সেয়েহে গোটেই বস্তুখিনি ডাঙৰকৈ চাই থোৱাটো ভাল। 3 নম্বৰতে ধ্বনি পৰিৱৰ্তনৰ নিয়মসমূহৰ বিষয়ে আলোচনা যোগগোট কৰা। এই ধ্বনি পৰিৱৰ্তনৰ নিয়মসমূহ ভালদৰে চাই থবা। ইয়াত ডাঙৰ প্ৰশ্ন আহিবও পাৰে, সম্ভৱতঃ ইয়াত চমুটোকাই বেছিকৈ আহে, সেইকাৰণে ধ্বনি পৰিৱৰ্তনৰ গোটেই নিয়মখিনি ভালদৰে চাই থবা। গোট নং 2 1 নম্বৰ ধ্বনি সংযুক্তি বুলিলে কি বুজা? অসমীয়া ভাষাৰ ব্যঞ্জন সংযুক্তিৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা। 2 নম্বৰতে অসমীয়া ভাষাৰ ব্যঞ্জন বৰ্ণৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰতিটো বৰ্ণৰ আদি অৱস্থানত বিৰোধ বিচাৰ কৰি দেখুওৱা। লগতে ব্যঞ্জনসমূহৰ প্ৰতিনিধিকাৰী আখৰকেইটাও দেখুৱাবা। 3 নম্বৰতে অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰতিটো বৰ্ণৰ মধ্য অৱস্থানত বিৰোধ বিচাৰ কৰি দেখুওৱা। লগতে স্বৰবৰ্ণসমূহৰ প্ৰতিনিধিত্বকাৰী আখৰকেইটাও উল্লেখ কৰা। চমুটোকা চাবা, শাখাঘাত আৰু ইয়াৰ প্ৰকাৰ, অসমীয়া ভাষাৰ সন্ধি, অসমীয়া স্বৰ সন্ধি সংযুতি, অসমীয়া ভাষাৰ অক্ষৰ আৰু ইয়াৰ প্ৰকাৰ। এই চমুটোকাকেইটা দি দিছোঁ, হয়তো ইয়াৰ পৰা ডাঙৰ প্ৰশ্ন কাটি দিব পাৰে, সেইটো কাৰণে এই গোটেই বস্তুখিনি বিশদভাৱে চাবা যাতে চমুটোকা আহিলেও কৰিব পাৰিবা। 3 নং গোটৰ প্ৰাকৃতি কাক বোলে? প্ৰাকৃতিৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰা। 2 নম্বৰতে আকৃতি, প্ৰাকৃতি আৰু উপাকৃতি কাক বোলে? আকৃতিৰ পৰা প্ৰাকৃতি কেনেদৰে নিৰ্ণয় কৰিবা, উদাহৰণ দি বুজাই লিখা। 3 নম্বৰতে ৰূপতত্ত্ব বুলিলে কি বুজা? ভাষা এটাৰ ক্ষেত্ৰত ৰূপতত্ত্বই সামৰি লোৱা দিশসমূহৰ বিষয়ে এটি আলোচনা কৰা। 4 নম্বৰত আকৃতি, প্ৰাকৃতি আৰু উপাকৃতিৰ পাৰ্থক্য সম্পৰ্কে আলোচনা কৰা। ইয়াত চমুটোকা আহিব, কিন্তু চমুটোকা তোমালোকে প্ৰাকৃতিৰ শ্ৰেণী বিভাজনত চাবা, বদ্ধ ৰূপ, উপাকৃতি বা মুক্ত ৰূপ এনেধৰণৰবিলাক চাই থবা। শ্ৰেণী বিভাজনটো ভালকৈ চাই থবা, তাৰ পৰাই চমুটোকা আহিলেও কৰিব পাৰিবা। 4 নং গোটত 1 নম্বৰতে অসমীয়া ভাষাৰ শব্দ গঠনৰ সকলো দিশ খৰচি মাৰি আলোচনা কৰা। 2 নম্বৰতে আছে অসমীয়া ভাষাৰ কাৰক আৰু তাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা। 3 নম্বৰতে অসমীয়া ভাষাৰ ক্ৰিয়াৰ গঠন আৰু প্ৰকাৰ সম্পৰ্কে যোগগোট কৰা। চমুটোকা অসমীয়া ভাষাৰ বচন, অসমীয়া ভাষাৰ লিংগ। ইয়াত যিহেতু ক্ৰিয়াৰ প্ৰকাৰসমূহ চাবা আৰু অসমীয়া ভাষাৰ শব্দ গঠনৰ কেনেদৰে কি শব্দ গঠন, এনেকৈ কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় এনেকুৱাবিলাকো আহিব পাৰে, ভালদৰে চাই থবা। গোট নং 5ৰ 1 নম্বৰতে বাক্যতত্ত্ব বুলিলে কি বুজা? অসমীয়া বাক্যৰ গঠন সম্পৰ্কে এটি আলোচনা যোগগোট কৰা। 2 নম্বৰতে আছে বাক্য বুলিলে কি বুজা? অসমীয়া বাক্যৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা। অসমীয়া বাক্যৰ প্ৰকাৰ কোন কোন
বিষয়ত কেনেদৰে প্ৰকাৰসমূহ ভাগ কৰিছে সেইসমূহ ভালদৰে চাব লাগিব। হয়তো তাৰো ডাঙৰ প্ৰশ্ন আহিব পাৰে। চমুটোকা মই দি দিছোঁ। জটিল বাক্য আৰু ইয়াৰ গঠন, বাক্য গঠনত ৰূপান্তৰ প্ৰক্ৰিয়া, বাক্যৰ আসন্ন অংগ বিচাৰ, উক্তি অনুসৰি বাক্যৰ প্ৰকাৰ, বাক্যৰ ৰূপগত যোগ্যতা নহ'লে অৰ্থগত যোগ্যতা, খণ্ড বাক্য গঠনৰ নিয়ম। মোৰ সম্ভৱ ইয়াৰ মাজতে তোমালোকে হয়তো ভালদৰে পাছ কৰা মাৰ্কটো পাব পাৰা। তোমালোকে প্ৰতিটো বস্তু বিশদভাৱে চাবা। যিকোনো প্ৰশ্ন আহিলে চমুটোকাই হওক বা ডাঙৰ প্ৰশ্নই হওক ভালদৰে কৰিব পাৰিবা। কিন্তু প্ৰতিটো বস্তু শ্বৰ্টকৈ চাই নথবা, কাৰণ শ্বৰ্টকৈ চাই থ'লে আমাৰ পাছত পৰীক্ষাত অকণমান অসুবিধা হয়। সেয়ে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ।